जय श्री कृष्ण आमी आহি পালো বৃন্দাবন मेरे বৃন্দাবন বৃন্দাবন চাবলৈ মথুৰা বৃন্দাবন আমাৰ ফেভৰেট উত্তৰ প্ৰদেশত আহিছো যদি বৃন্দাবনত নাহি তো হবই নোৱাৰে হয়নে মন্দিৰ এইখন এইফালে আছে গোবৰ্ধন পৰ্বত চাওক ইমান কৃষ্ণৰ কৃপাত আমি মথুৰা বৃন্দাবনত ভৰি দিব সক্ষম হৈছো আমি দৰ্শন কৰিবলৈ ভিতৰলৈ গৈ আছো বৃন্দাবনৰ হোটেল এখনত ডিনাৰ কৰিব বহিছো বৃন্দাবনৰ এটা বিশেষ দোকানলৈ আহিছো হাই বন্ধুসকল কেনেকুৱা খবৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ উত্তৰ প্ৰদেশৰ বাছ ষ্টেচনৰ পৰা আমি গৈ আছোঁ হেল্ল' নমস্কাৰ আহি পালোঁ কৃষ্ণৰ নগৰ বৃন্দাবন হয় আহি পাইছোঁ বৃন্দাবন চাওক বৃন্দাবন হয় 4 কিলোমিটাৰ ইয়াৰ পৰা আমি এতিয়া অটো এখন লৈ যাম ইয়াৰ পৰা এইবোৰ চাওক ডাঙৰ ডাঙৰ আৰ্ট শ্ৰীকৃষ্ণৰ ফ্লাইঅভাৰ যিবোৰ হেৰি আছে আপোনালোকেও দিল্লীৰ পৰা বা আগ্ৰাৰ পৰা আহিলে এইখন হাইৱে'ৰে আপোনালোকে আহি ইয়াতে নামি তললৈ আহিব লাগিব বৃন্দাবনৰ মন্দিৰবোৰলৈ যাবলৈ আমিও নামিলোঁ এইখন ফ্লাইঅভাৰৰ ওপৰত চাওক দিল্লী টু আগ্ৰা গৈছে আমি নামিলোঁ এইটো চাওক মথুৰা পুলিচ মূৰেৰে বৃন্দাবন পাই গ'লোঁ मेरी बाके बिहारी আহি পাই গ'লো চাওক মথুৰা বৃন্দাবন দিস ইজ প্ৰেম মন্দিৰ বৃন্দাবন আহি পালো প্ৰেম মন্দিৰ চাওক বৃন্দাবনৰ ৰাধে ৰাধে জয় শ্ৰী কৃষ্ণ আমি আহি পালো বৃন্দাবনত আহি পালো প্ৰেম মন্দিৰ ৱাও কি নজাৰা কি মানুহ বিৰাট ভাল লাগিছে এই ৰাতি 8-9টাত কৃষ্ণৰ জন্মস্থান হয়নে নেশ্যনেল হাইৱেৰ পৰা 4 কিলোমিটাৰ অহাৰ পিছত আপোনালোকক নুমুৱাই দিব খোজকাঢ়ি বিভিন্ন ধৰণৰ মন্দিৰ ইয়াতে আছে বাট এই প্ৰেম মন্দিৰ হৈছে ইয়াতে বিখ্যাত মন্দিৰ আপোনালোকে বিভিন্ন ইউটিউব চেনেলত চাইছে বৃন্দাবন আপোনালোকে চাৰ্চ কৰাৰ লগে লগে প্ৰেম মন্দিৰটো দেখুৱায় তো আমি আহিছোঁ সেই বিখ্যাত প্ৰেম মন্দিৰ চাবলৈ শ্ৰীকৃষ্ণৰ নগৰ চাওক ইমান ধুনীয়া পাৰ্ক বনাইছে আৰু এইখিনি চাওক কালিয়া দমন শ্ৰীকৃষ্ণৰ ভিডিঅ'টো শেষলৈকে চাব বহুত ইনফৰ্মেটিভ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' হয় তো শেষলৈকে চাব গোটেই এই শ্ৰীকৃষ্ণৰ যিটো মন্দিৰ আছে গোটেই আপোনাৰ A to Z ঘূৰাই দেখুৱাম আপোনালোকক চাওক কিমান ধুনীয়া লাগিছে শ্ৰীকৃষ্ণৰ এই লীলা ইয়াতে দেখুৱাইছে পাৰ্কখনত চাৰিওফালে মেইন গেট হয় আৰু এইফালে মন্দিৰটো চাওক আপোনালোকে ইমান ধুনীয়া মন্দিৰ বৃন্দাবনৰ আৰু গাৰ্ডেনখিনি ইমান ধুনীয়াকৈ বনাইছে দেখুৱাই দিয়ে এবাৰ গাৰ্ডেনবোৰ দেখুৱাই দিয়ে A to Z দেখাই দিয়ে আমাৰ দৰ্শকসকলে চাওক গাৰ্ডেনবোৰ ইমান ধুনীয়া বৃন্দাবনৰ মথুৰা বৃন্দাবন আপোনালোকে আহিব মানে এইটো মন্দিৰ চাওক বিশাল মন্দিৰ শ্ৰীকৃষ্ণৰ বুজাব নোৱাৰা এক মানে অনুভূতি মানে বৃন্দাবনত ফুৰি আছোঁ আমি ইউটিউবত চাই আছিলোঁ মানুহৰ ব্লগবোৰ যে আজি আমিও আহিছোঁ বিৰাটেই ভাল লাগিছে হয়নে বহুত দিন ধৰি চাই আছিলোঁ একদম ৰাতি হৈ গৈছে আগ্ৰাৰ পৰা ৰিটাৰ্ণ হওঁতে এতিয়া বৰ্তমান 8টা বাজে তথাপি আমি আহিছোঁ বৃন্দাবন চাবলৈ মথুৰা বৃন্দাবন আমাৰ ফেভৰেট নে কি সৰুৰ পৰা শুনি আছিলোঁ শ্ৰীকৃষ্ণৰ কাহিনীবোৰ মথুৰা বৃন্দাবনৰ তো সেইকাৰণে আহিলোঁ ওচৰতে আছে যমুনা নদী হয়নে আজি গোটেইখিনি চালোঁ মানে মনৰ আশাবোৰ পূৰ্ণ হৈ যায় আছে হিষ্ট্ৰীবোৰ মানে আমাৰ ধৰ্মৰ ৰিলেটেড সনাতন ধৰ্ম আমাৰ পৃথিৱীৰ চবতকৈ পুৰণা ধৰ্ম হয়নে তো এইবোৰ গোটেইখিনি নলেজ আগতে আছিলে শুনি আছিলোঁ আজি মানে প্ৰেক্টিকেলি আহিলোঁ উত্তৰ প্ৰদেশত আহিছোঁ যদি বৃন্দাবনত নাহি তো হ'বই নোৱাৰে হয়নে ইয়াতে হয় লীলাবোৰ দেখাম তাৰ আগতে চাওক এইটো প্ৰেম মন্দিৰৰ বেক চাইডৰ দৃশ্য তাৰপিছত আপোনালোকক দেখুৱাওঁ
वाव गोकुल धाমৰ দৰে বনাই দিছে চাওক বিউটিফুল Sri Krishna yes all this real Sri Krishna আৰু বলৰাম হয়নে কেনেকুৱা লাগিছে একদম আর্টিফিশিয়াল যে লাগিছে কিন্তু বস্তু রিয়েল হয় ধুনীয়াকৈ সজাইছে ধুনীয়াকৈ খৰ্গ যেন লাগিছে খৰগ এইখন চাওক প্ৰেম নগৰ জুম কৰি দেখুৱাইছো আপোনালোকক প্ৰেম মন্দিৰ এইখন এইফালে আছে গোবৰ্ধন পৰ্বত চাওক ইমান ধুনীয়াকৈ বনাইছে Wow, beautiful. Krishna. জয় শ্ৰীকৃষ্ণ ভাৰতবৰ্ষৰ যিমানে ধৰ্মৰ ঠাই ঘূৰক আপোনালোকে মথুৰা বৃন্দাবন নাহিলে জীৱনটো অসম্পূৰ্ণ হৈ ৰয় তো মথুৰা বৃন্দাবনত আহিব ভাগ্য শ্ৰীকৃষ্ণৰ কৃপাত আমি মথুৰা বৃন্দাবনত ভৰি দিব সক্ষম হৈছোঁ জয় শ্ৰীকৃষ্ণ প্ৰেম মন্দিৰৰ আমি ভিতৰলৈ যাবলৈ ওলাইছোঁ আপোনালোকক বাহিৰৰ গোটেইখিনি দৃশ্য দেখালোঁ হাজাৰ ভক্ত ইয়াতে সমাগম হৈছে আমিও তিলক লগাই লৈছোঁ তো এতিয়া আমি ভিতৰলৈ যাম ব'লা ৰাতি হৈ গৈছে এতিয়া আমি দৰ্শন কৰিবলৈ ভিতৰলৈ গৈ আছোঁ খালী ভৰিৰে চাওক কিমান ঠাণ্ডা ন শীতল পৰি গৈছে হয়নে শ্ৰীকৃষ্ণৰ ঠাইত আহিছোঁ ভগৱানৰ লীলা অপাৰ লীলা ভগৱানৰ প্ৰেম মন্দিৰ চ' ভিতৰত ভিডিঅ' এলাও নাছিলে চ' ভিডিঅ' কৰিব নোৱাৰিলোঁ আমি ভিতৰৰ পৰা সেৱা জনাই আহি গ'লোঁ এতিয়া আপোনালোকক দেখুৱাইছোঁ মন্দিৰৰ চাৰিওফালে যিবোৰ শ্ৰীকৃষ্ণৰ লীলা শ্ৰীকৃষ্ণৰ মানে জীৱন বৰ্ণনাবোৰ ইয়াতে চাওক দেখুৱাইছে চ' এইবোৰ দেখুৱাই গৈ আছোঁ আপোনালোকক মন্দিৰৰ ভিতৰভাগ দৰ্শন কৰাৰ পিছত আমি চাৰিওফালে প্ৰদক্ষিণ কৰি আছোঁ চাৰিওফালে মন্দিৰৰ চাৰিওফালে ঘূৰি আপোনালোকক দেখুৱাই আছোঁ চাওক মন্দিৰৰ লাইটিং চিষ্টেম ইমান ধুনীয়া ৰাধে চাৰিওফালে ইমান ধুনীয়া স্বৰ্গ সদৃশ হয়নে লাগে যে সব ফুলবিলাক মানে আৰ্টিফিচিয়েল গছবিলাক কিন্তু কাষত গ'লে চব ৰিয়েল আৰু ৰিয়েল ফুলবিলাক ধুনীয়াকৈ সজাই থৈছে এইবোৰ ফুল চাওক ধুনীয়া মন্দিৰৰ পৰা আমি ওলাইছোঁ সকলোকে ধন্যবাদ জনাৰ পৰা প্ৰসাদ লৈ আমি এতিয়া ওলাইছোঁ বৃন্দাবনৰ প্ৰসাদ এতিয়া যাওক ঘৰলৈ বুলি বৃন্দাবনৰ প্ৰসাদ লৈ ওলাইছোঁ চাওক মানুহৰ ভিৰ মানে সাধাৰণ ভক্ত জনসাধাৰণ বৃন্দাবনৰ এটা বিশেষ দোকানলৈ আহিছোঁ বৃন্দাবনত আহিছোঁ আৰু বৃন্দাবনৰ চিহ্ন হিচাপে কিবা লৈ যাব লাগিব ন অঁ দেখাইছোঁ আপোনালোকক কি আছে দোকানখনত ৱাও শ্ৰীকৃষ্ণ ৱাও ধুনীয়া এইটো লওঁ নেকি এইটো ভাল লাগিছে ये कितने का है 50 एक पीस ये क्या है चंदना 100 रुपये कौन सा लेगा ये वाला सही बता दे पैसे भाई सही बता दे पूरा আমি এইবোৰ ললো চন্দন পাউডাৰ তুলসীৰ মালা আৰু ৰাধে এইবোৰ মানে লগোৱাৰ
তিলক লগোৱাৰ বস্তু ল'লোঁ। বৃন্দাবনৰ পৰা বিভিন্ন ধৰণৰ বজাৰবোৰ কৰাৰ পিছত বৃন্দাবনৰ চিহ্ন ৰখাৰ পিছত আমি এতিয়া যাবলৈ ওলাইছোঁ। বৃন্দাবনৰ পৰা বিভিন্ন ধৰণৰ চিহ্নবোৰ লোৱাৰ পিছত বিভিন্ন ধৰণৰ বজাৰ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ। ব'লা, প্ৰসাদটো ল'লোৱে, খালোঁ, ইয়াত ভাল লাগিলে, ব'লা যাওঁ এতিয়া। বৃন্দাবনৰ হোটেল এখনত ডিনাৰ কৰিব বহিছোঁ। কি কি আছে মেনুত চাই লওঁ একবাৰ। रेस्टोरेंट फैमिली ढाबा। एक मिनट, इंग्लिश में क्या है? इंग्लिश नहीं है, हिंदी में। ये क्या है? बंगाली दाल चावल। हाँ, হোটেলটোত চাওক চব্জি ৰখাৰ চিষ্টেম, ডিসপ্লে। This is Axis Bank Brindaban branch. ब्रिज भूमि, बीज भूमि को अपना भूमि बनाइए। ना भैया, ना भैया, ना भैया, बैठो फटाफट। 20 रुपया 20 रुपया 20 रुपया 20 रुपया। তো মথুৰা বৃন্দাবনত আহিলেও শ্ৰীকৃষ্ণৰ নামত বহুত হোটেল ৰেষ্টুৰেণ্ট ডাঙৰ ডাঙৰ হোটেলৰ নাম শ্ৰীকৃষ্ণৰ নামতে পাই যাব। এইখন হ'ল ডাঙৰ কাৰ পাৰ্কিং, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বনাই দিছে বৃন্দাবনত। এখন ঠাইত আছোঁ, আপোনালোকক দেখাই আছোঁ, চাওক। প্ৰায় আপোনাৰ ৰাজস্থান আৰু বৰ্ডাৰ ওচৰতে আছোঁ, মথুৰা জংচন। চ' বৰ্তমান ৰাতি বাজিছে 11টাত মথুৰা জংচনত উপস্থিত হৈছোঁ আমি। ট্ৰেইনেৰে আমি দিল্লীলৈ যাম বুলি প্লেন কৰি আহিছোঁ। তো চাওঁ ট্ৰেইনৰ কি চিডুৱেল আছে। চ' ট্ৰেইন নাথাকিলে হোটেলত থাকিব লাগিব মথুৰাত। তো ভিডিঅ'টো সেৱালৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই।